मासबाद हाग्रा बिफाननि गेदेर जाफुंसारनाय। मासबाद हाग्रा बिफाना आयेन बेरेखा दंफां मिल बोखांनो हादों। उदालगुरि जिल्ला मासबाद हाग्रा बिफाना आयेन बेरेखा दंफां मिलजों लोगोसे गोबां बेसेन गोसा दंफांफोर जब्द खालामदों। हाग्रा बिफाननि सानहर आयेन बेरेखा दंफां मिलफोर आरो बेसेन गोसा दंफांफोरजों बुंफबनाय ट्रेक्टरफोरनि हेंथायै सिग्रोमनाया गोख्रों सोलिगासिनो दं। उदालगुरि जिल्लानि मासबाद हाग्रा बिफाना मोनसे आन्दो खौरांनि गेजेरजों जारगावनि सिदाख'वायाव आयेन बेरेखा दंफां मिलजों लोगोसे गोबां बिबांनि दंफां जब्द खालामनो हादों। जब्द खालामनाय दंफांनि बेसेनखौ 35 लाख रांसो जागोन होनना बे समाव खौरांनि गेजेरजों मिथिनो मोननाय जादों। আমি আগৰ পৰাই মানে হেনেকুৱা আমাৰ যিবিলাক আমি সিক্ৰেট সোৰ্সৰ পৰা যিবিলাক আমি ইনফৰমেশনবিলাক আমি পাওঁ ইমিডিয়েট আমি একশনবিলাক কৰোঁ। ঠিক হেনেকৈ যোৱাকালিও আমি ঝাৰগাঁও চিদাখোৱাৰ পৰা এনেকুৱা আমাৰ যিবিলাক আমি বহাই থোৱা সিক্ৰেট সোৰ্স এইবিলাকৰ পৰা খবৰ পাই আমি খবৰ পোৱাৰ লগে লগে আমি একশনটো কৰিছোঁ আৰু তাতে যাই আমাৰ মিল যিটো মানে অবৈধভাৱে বেঞ্চো মিল মানে বহাইছিলে ভিতৰ অঞ্চলত চিদাখোৱা বুলি অলপ মানে ভিতৰীয়া অঞ্চলত তাত পৰা যাই আমি মিল আৰু কাঠ চিজ কৰিবলৈ সক্ষম হৈছোঁ। কাঠ আমাৰ মেজাৰমেণ্ট কৰি আছে, তথাপিও ইমান মানে আমি গাড়ীৰ অসুবিধাৰ কাৰণে ইমান আনিব নোৱাৰিলোঁ। 35 কিবি মান তথাপিও আমি পাৰাখিনি কেপাচিটি যিমান আছিলে সেইটো আনিছোঁ। আৰু আপোনালোকে দেখাই পাইছে এতিয়াও গাড়ী মটৰত মানে অবৈধভাৱে যিবিলাক মানে বিনা চালান এইবিলাক মানে হিল বালি খৰি টানি মানে চলি আছে সেইবিলাকো আমি নাকা টাইমত আমাৰ চেকিং টাইমত যিবিলাক মানে আমি অবৈধভাৱে মানে পাইছোঁ সেইবিলাক আমি ধৰিছোঁ। আগৰ পৰাই আমি সেইবিলাক কাম ধৰি আহি আছোঁ আৰু গভৰ্ণমেণ্টক ৰেভিনিউ দি আছোঁ। কাঠৰ ক্ষেত্ৰতো আমি যিমান যি মানে আমাৰ ইনফৰমেশ্যন আমি পাইছোঁ সেইবিলাকত আমি যাই একশ্যন কৰিছোঁ আৰু ধৰিছোঁ, গভৰ্ণমেণ্টক মানে ৰেভিনিউ দিয়াইছোঁ। আৰু মই আপোনালোকক যারা আপোনালোকৰ চেনেলৰ যোগেদি মই এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে পাব্লিককে হওক আপোনালোকৰ মিডিয়া কৰ্মীয়ে হওক আপোনালোকে যদি সেনেকুৱা যদি ক'তবা আমাৰ অঞ্চলত অবৈধভাৱে ক'তবা ভিতৰীয়া অঞ্চলতবিলাকত যদি অবৈধ কাঠৰ মিল বা সেনেকুৱা কিবা যদি আপোনালোকে গম পায় আমাক ইনফৰমেশ্যন দিব। আমি আপোনালোকৰ ইনফৰমেশ্যন মতে আমি তুৰন্ত মানে কামটো কৰিম আৰু যিমানখিনি অবৈধ মানে কিবা সেইবিলাক মানে হৈ আছে সেইবিলাকক যদি কণ্ট্ৰল কৰাত আপোনালোককো সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু মই মাছবাদ ৰেঞ্জৰ পৰা মই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ দিছোঁ, কাৰণ আৰু পৰাপক্ষত যিমানখিনি আমি কভাৰ কৰিব পাৰিম আমাৰখিনি যিমানখিনি আমাৰ কেপাচিটি সেই হিচাপে আমি কামটো কৰি যাই থাকিম।